and discrimination. Dr. Sahidul Islam ने पापा माँ ভাইটি সকলোকে মই সকলোকে বিচাৰো বৰ্তমান যে তই জীৱনৰ দুটি বাটৰ এজন পথী কোনটো বাটেৰে পেলাবি খুজি ডক্টৰ সাহিদুল ইসলাম নে পাপা পাপা মই স্পষ্টভাৱে জনাই দিছিলো যে মানৱতাৰ সেৱাৰ মাজেৰে মই এখন উপাধিবিহীন জগতৰ বাসিন্দা হৈ পৰিছো
तुम लोग मुझे ले जाना। बाबू,